ঐ মাইনা এই যিনি বাবুলৈ ঘূৰি আহিছে দেখিছ মই ঘৰ নাই বুলি কবি দেই মই লুকাই থাকোঁ হ'ব দে এই ইহঁতখন মানুহ আছেনে নাই কওকচোন ঐ তোৰ ককাই বৌৰ ঘৰত আছেনে নাই মাকৰ ঘৰলৈ গ'ল আৰু দাদাও ঘৰত নাই কি এই মাত্ৰচোন দেখা নিচিনা কৰিছিলোঁ দেচোন ফোনটো লগা ক'ত আছে সোধ হেৰি মোৰ মানে ৰিচাৰ্জ নাই দেচোন নম্বৰটো মই লগাওঁ দেচোন অঁ ফোনটো দেখোন ভিতৰতে বাজিছে অঁ সেইটো অমল নহয়নে বা তই কম বদমাছ নহয় দেই পইচা সোপা ধাৰ ধাৰ আনি বিচনা তলত লুকাই আছহি ওলা মই গম পাইছিলোঁৱে তই ঘৰতে থাকিবি খুৰীদেউ এই আপোনাক মই পইচাকেইটা দিব পৰা নাই যে আপোনাৰ কথা ভাবিলে মোৰ বুকুখন একে ঠেঙেহকৈ মায় এই বহুত দুখ লাগিছে জানেনে সেইকাৰণে দুখতে মই লুকাই আছোঁ তাৰ কথা শুন তাৰ বোলে বুকুখন ভেঙেচকৈ মাৰিছে বিচনা তলত লুকাই থাকিলে কি তোৰ ওচৰলৈ পইচা নিজে নিজে আহিব নেকি কাইলৈ ভিতৰত যদি মোৰ পইচা নিদিলি তেন্তে কথা কিন্তু কৈ দিছোঁ বেয়া হ'ব আৰু পইচা দিব নোৱাৰিলে ঘৰ চব বস্তু মই উঠাই লৈ গুচি যাম ঐ তই ভালকৈ ফাঁকি এটাও দিব নাজানো হা